এই টিউটৰিয়েলটো চাগে বহুতো বিচাৰে ইংলিছতো। মই অকল অসমৰ অডিয়েঞ্চৰ কাৰণে বনাইছোঁ এইটো। পিছত চাগে ইংলিছত বনাম যোনে বিচাৰে আৰু। মই ছাবটাইটেলো দিব পাৰিলে ভাল এইটো ভিডিঅ'। আচ্ছা, বেছি কথা কৈছোঁ। সেইখিনি আৰু ভোকেল প্ৰচেছিং মানে এইটোৱে। ভাল লাগিলে হ'ল কিবা কিবি ইকিউ চিকিউ মিলাই। সঁচাই কৈছোঁ, প্ৰথম ষ্টাৰ্ট কৰাৰ টাইমত যদি ডাঙৰ ষ্টুডিঅ' এক্সেছ নাই তেতিয়া ইমান ভাবি লাভ নাই এইবিলাক কথা। আৰু কিয় কৈছোঁ, কাৰণ মই বিশেষকৈ মোৰ গানবিলাকৰ কোনো ডাঙৰ ষ্টুডিঅ'ত নাযাওঁ। মোৰ লেপটপতে চব কৰোঁ ইমান। আৰু মোৰ ৰুমৰ ছেটআপ কেতিয়াবা দেখাম। বহুতেই চিম্পল। মোৰ বেডৰুম হয় এইটো। ইয়াতে মই শুওঁ এইটো ৰুমত। জাষ্ট চিম্পল আৰু যে ক'ব লাগিলে খালি জ্ঞানটো লাগে মানুহৰ। অলৰেডি মানুহৰ ভিতৰত বহুতখিনি এবিলিটি থাকে লুকাই, কিন্তু জ্ঞান নাথাকিলে কেনেকৈ ইউজ কৰিব। আচ্ছা, সেইকাৰণে কৈছোঁ মই, ডাঙৰ ষ্টুডিঅ'ত নোযোৱাকৈও পাৰি ঘৰত কৰিব। খালি এই কেইটামান বস্তু বুজি পাব লাগে। ফ্ৰিকুৱেঞ্চি বোলা বস্তুটো, অলপ ফিজিক্সটো বুজিব লাগিব, কেনেকুৱা ৱেভবিলাক কাম কৰে। চিম্পল ৱেভ। মই আৰু ফিজিক্সত গ'লোঁ। একচুৱেলি ফিজিক্সে হয় চব বস্তু ছায়েন্স। আৰু ক'ব লাগিলে ইউনিভাৰ্চটো অলপ বুজিব লাগিব কেনেকুৱা কাম কৰে। ফ্ৰিকুৱেঞ্চিবিলাক ক্লেছ কৰিলেহে বেয়া। মিক্সিংটো সেইটোৱে, কেনেকুৱা স্পেচ দিয়া যায় মিক্সিঙত সেইটোৱে। স্পেচ কেনেকুৱা দিম যাতে সেই ফ্ৰিকুৱেঞ্চি আৰু কিছুমান দুটা চাউণ্ডৰ ভিতৰত বা বহুতকেইটা চাউণ্ডৰ ভিতৰত যাতে ফ্ৰিকুৱেঞ্চিবিলাক ক্লেছ নকৰে, সেইটো কাৰণে। আৰু ক্লেছ কৰিলে কি হয় এইটো মই পিছত বুজাম বেলেগ ভিডিঅ'ত। কাৰণ যাই ফেচ কেঞ্চেলেশ্যনটো আহি পাব। অলপ দীঘল চেপ্টাৰ হয় এইটো। ভোকেল মিক্সিং বুলিলে এতিয়া ইউটিউবতো ছাৰ্চ কৰিব পাৰা তোমালোকে। তাতে কি দিয়ে 3 মিনিটত ভোকেল মিক্সিং, হাউ টু ডু ভোকেল মিক্সিং 3 মিনিটছ, বা এনেকুৱা দিয়া থাকিব টিউটৰিয়েল। হাউ টু মেক ফিউচাৰ বেছ ইন 3 মিনিটছ, 12 মিনিটছ, 5 মিনিটছ, 6 মিনিটছ, কিবা কিবি। এইটো কেনেকুৱা হ'ব? বছৰ ধৰি শিকিব লাগে কি বোলে মিউজিক প্ৰডাকশ্যন, তেতিয়াই পাৰা যায়। 3-4 মিনিটত কেনেকুৱা হ'ব? সেইকাৰণে কৈছোঁ মই ইমান ডিপলি নাযাওঁ সেইবিলাকত। খালি এইটো অলপ মিউজিকৰ বাহিৰেও চিন্তা কৰিব লাগিব। ভোকেল মিক্সিংটো ভোকেল মিক্সিংটোৰ কথা কৈছোঁ। এতিয়া ক'ব লাগিলে ভোকেল মিক্সিঙৰ মই বেষ্ট ৱে কৈছোঁ। ভোকেলৰ যদি কিছুমান ভাল গানৰ যদি ভাল কিবা ৱেভ ফৰ্মেটত যদি ফাইলটো আছে, গান আছে, সেই ট্ৰেকটো ইয়াতে ইম্পৰ্ট কৰি ল'লে হ'ল। ৰেফাৰেঞ্চ হিচাপে সেই গানটোৰ কেনেকুৱা মিক্সিং কৰা গৈছে সেইটো শুনি অভাৰঅল ট্ৰেকটো মানে মিক্স মাষ্টাৰিং কৰিব পৰা যায়। মই সেনেকুৱা কৰোঁ। ৰেফাৰেঞ্চ এটা লৈ লওঁ, সেইটো অনুসাৰে মানে শুনি মই কৰোঁ আৰু মিক্স মাষ্টাৰিং কৰোঁ। আৰু আজিকালিতো দৰকাৰ নাই, অজন 8 আহি গৈছে, AI টেকন'লজি। পিছত AI টেকন'লজি ৰিপ্লেচ কৰি দিব বহুত বস্তু। ৰিপ্লেচ মানে টাইমটো কমাই দিব বাৰু। মই এই টাৰ্মিনেটৰ কথা ক'ব নাযাওঁ। চাইবাৰনেট টেক্স অভাৰ দ্য ৱৰ্ল্ড, সেইটো বেলেগ কথা। সেনেকুৱা হ'ব নাযায় বাৰু। আজি ভোকেলৰ কথা ক'লোঁ নে ফিলচফিৰ কথা ক'লোঁ মই বুজি নাপালোঁ। মই গম নাপালোঁ। সেইটোৱে কথাটো হ'ল ভোকেল মিক্সিং কৰা ইমানো হাৰ্ড নহয়। হাৰ্ড হয় যদিহে চাউণ্ডটো অলৰেডি ৰেকৰ্ড কৰোঁতে ছিংগাৰে বেয়া গাইছে বা চাউণ্ড ৰেকৰ্ডিংটো ভাল হোৱা নাই, কোৱালিটিটো, তেতিয়া দিগদাৰ হ'ব পাৰে। সেইকাৰণে ষ্টাৰ্টিঙতে ভাল কৰাটো বেছি বেটাৰ। তেতিয়া
পিছত প্ৰব্লেম নহয় বস্তুবিলাক। এতিয়া এইটো ফাইলটো ইমান প্ৰব্লেম নাই, মেনুৱেল টিউনিং কৰিছোঁ মই, তাৰপিছত এইবিলাক কম্প্ৰেছৰ লগাইছোঁ, তেতিয়া অলৰেডি ভাল শুনিলে আৰু একো কৰিব দৰকাৰ নাই আৰু ইমান লগাব দৰকাৰ নাই। কিছুমান ভোকেল এনেকুৱা থাকে ইমান কম্প্ৰেছনৰ দৰকাৰ নাই, ইমান হেৰিও দৰকাৰ নাই, ইকিউইঙৰ দৰকাৰ নাই, অলৰেডি হৈ আছে গানটো, তেতিয়া কষ্ট নাই আৰু। তেতিয়া সেইকাৰণে চব গান একে নহয়, চব ছিংগাৰো একে নহয়। কিছুমান ছিংগাৰ ফ্ৰিকুৱেঞ্চিবিলাক বহুত বেছি বাঢ়ি থাকে, ভইচৰ কথা কৈছোঁ। কিছুমান ফ্ৰিকুৱেঞ্চি মানে শুনাত ভাল নালাগে, আৰু কিছুমান ফ্ৰিকুৱেঞ্চি বেছি নামি থাকে, আৰু কিছুমান হ'ল একো নকৰিলেও ভাল লাগে, বহুত বেছি বাঢ়ি থাকে ফ্ৰিকুৱেঞ্চিটো, তথাপিও শুনাত ভাল লাগে, এনেকুৱা হয়। তেতিয়া ক্ষেত্ৰত কিছুমান গানত ভোকেলখিনি দুটা এফেক্টছ প্লাগিনো কাম চলি যায়, কেতিয়াবা কম্প্ৰেছৰ নোহোৱাকৈও চলি যায়, কেতিয়াবা একো নহ'লেও একো নহ'লে চলাটো আজিকালি বাৰু সেই যুগ নাই। আজিকালি অলপ লাউডনেছ ৱাৰ বুলি কয় মানে সেই কোৱালিটিটো চাব নাযায়, নেচাৰেল কোৱালিটিটো চাব নাযায় কোনো। আজিকালি অলপ ষ্টাইলটো অলপ বেলেগ হৈছে, অলপ ভোকেলবিলাক কম্প্ৰেছড আৰু একদম পাৰফেক্টলি মানে টিউনত গোৱা সেনেকুৱা বিচাৰে সেইকাৰণে অডিয়েঞ্চে, আৰু সেইটো জেনেৰিক হৈ গৈছে আৰু আজিকালি সেই ষ্টাইলে ইউজ কৰে। গতিকে সেইখিনি আৰু আজিৰ কাৰণে। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল। মোৰ বাৰু ইমান পোৱা নাযায় মোৰ চেনেলত, মই কেতিয়াবা আজি নতুন আইডিয়া ভাবিছোঁ যে মই নতুনকৈ ভাবিছোঁ আজি চেনেলটো মই নিজৰ ফেচটো দেখাওঁ, আৰু চাগে মই ইণ্টাৰেক্টিভ হ'ব পাৰিম তোমালোকৰ লগত। মোক ফেচবুকত ফ'ল' কৰিলে হ'ল, ইনষ্টাগ্ৰামত ফ'ল' কৰিলে। মই ইনষ্টাগ্ৰামত বহুত বস্তু দিওঁ, ফেচবুকত ইমান এক্টিভ হোৱা নাযায়, কাৰণ আমাৰ বয়সৰ বেছি নাই আৰু ফেচবুকত। হেৰিত ইনষ্টাগ্ৰামত চব হেৰি হ'ল, ট্ৰান্সফাৰ হৈ গ'ল। বাৰু ফেচবুকে হয়, চব বস্তু ফেচবুকে অন কৰা আছে, কিন্তু তথাপিও ইনষ্টাগ্ৰামটো বেছি প্ৰিফাৰ কৰে মানুহে, শ্বিফ্ট হৈ গৈছে আৰু। গতিকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিলে হ'ল, তাতে বহুত বস্তু জানা যায়। আৰু সেইখিনিয়ে। মোক যদি ভাল লাগিছে, মোৰ চেনেলটো যদি ভাল লাগে আপোনাৰ মোক সেইখিনিয়ে, মোৰ চেনেলটো যদি ভাল লাগিছে চাই, মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তোমালোকক, শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু এজ ইউজুৱেল কি আছিল, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিলোঁ, তাৰ বাহিৰে কি, সেনেকুৱাই আৰু। বাই বাই, পিছত লগ পাম।